এগৰাকী উচ্চ শিক্ষিতা যুৱতী বহিৰাজ্যত চাকৰি কৰি আছিল যুৱতীগৰাকীয়ে বহিৰাজ্যৰ সেই চাকৰি এৰি লখিমপুৰলৈ আহি নিজে সংস্থাপিত হোৱাৰ লগতে আন 10 জনকো সংস্থাপিত কৰিছে যুৱতীগৰাকীয়ে। যুৱতীগৰাকী হৈছে কস্তুৰী ভূঞা। লখিমপুৰৰ ঠাকুৰবাৰী ৰোডত যুৱতীগৰাকীয়ে খুলিছে এক শৰীৰ চৰ্চা কেন্দ্ৰ। গুজৰাটত কৰ্মৰত হৈ থকা অৱস্থাতে শৰীৰ চৰ্চা কেন্দ্ৰৰ ধাৰণা মনলৈ আহিছিল যেতিয়া জিমলৈ গৈ আছিল কস্তুৰী ভূঞাই আৰু তেতিয়াই লখিমপুৰত নিজে এটি জিম খোলাৰ কথা পৰিকল্পনা কৰিছিল আৰু সেই সপোন বাস্তৱায়িত হৈছে যুৱতীগৰাকীৰ আৰু অৱশেষত লখিমপুৰৰ ঠাকুৰবাৰী ৰোডত এটি জিম খুলিছে, শৰীৰ চৰ্চা কেন্দ্ৰ খুলিছে আৰু কেন্দ্ৰটো খুলি তেখেতে নিজে সংস্থাপিত হোৱাৰ লগতে আন 10 গৰাকী যুৱক যুৱতীকো সংস্থাপিত কৰিছে। এই মুহূৰ্তত মোৰ লগত আছে সেইগৰাকী কস্তুৰী ভূঞা। মই প্ৰথমে সত্যলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। খুব ধুনীয়াকৈ এটি জিম, আপোনাৰ ইয়াৰ নাম হৈছে পাৱাৰ বেক জিম। কেতিয়া খোলা হৈছে এইটো আপোনাৰ 19 জানুৱাৰী তাৰিখে ইয়াৰ অপেনিং কৰা হ'ল। কালিৰ পৰা আৰম্ভ হৈ গৈছে আৰু সোমবাৰৰ পৰা। ৰেছপন্সটো কেনেকুৱা দেখিছে? ৰেছপন্সটো এতিয়ালৈকে ভালে পাইছোঁ আমি গম পালোঁ আপুনি গুজৰাটত চাকৰি কৰি আছিলে, তাতে শিক্ষা গ্ৰহণ কৰিছে, তাৰপিছত আপুনি শিক্ষা লৈ তাতে চাকৰি কৰি আছিলে, তাৰপিছত কেতিয়া আপুনি অসমলৈ ঘূৰি আহিল? অসমলৈ 2021ত ঘূৰি আহিছোঁ। যেতিয়া কৰোণাটো আমাৰ চলি আছিলে তেতিয়াই মই ঘূৰি আহিছোঁ অসমলৈ। তাতে গুজৰাটত কি চাকৰি কৰি আছিল? গুজৰাটত মই মিনাৰলজি ডিপাৰ্টমেণ্টত আছিলোঁ। মই আৰ্টছ ছায়েন্সৰ আছিলোঁ, চ' তাতে জব কৰি আছিলোঁ আৰু তাতেই মাষ্টাৰ ডিগ্ৰী কৰা, তাতেই আপোনাৰ জব কৰি আছিলোঁ। তাৰপিছত মনলৈ এইটো কেনেকৈ আহিল? মনলৈ আচলতে মানে মোৰ ছাবজেক্টটো জিঅ'লজিটোত মানে এনেই ফিল্ড ৱৰ্ক বহুত কৰিবলগীয়া হৈছিলে। আমাৰ অসমত মানে কি হয়, ফিল্ড ৱৰ্ক কৰা হয়, কিন্তু মানে সেইটো বহুত মানে হাৰ্ডক'ৰ লেভেলত কৰা নহয়। তাৰপিছত যেতিয়া গুজৰাটত গ'লোঁ তো ফিল্ড ৱৰ্কত বহুত এক্টিভ থাকিব লাগে, তো লাহে লাহে মানে ফিটনেছটো মানে ভাল লগা হ'ল। তাৰপৰা ভাবিলোঁ যে মই অলপ জিম জইন কৰোঁ, কাৰণ তাতে মানুহবোৰে মানে যিমান চাকৰি তাকৰি কৰি থাকিলেও মানে এটা টাইম নিজৰ ফিটনেছক দিয়ে, মানে এঘণ্টা এটা সকলোৱে মানে এইটো দিয়ে। তো মই তেনেকৈ মানে আগবঢ়া। তাৰপিছত মই যেতিয়া নিজেই মানে এক্সাৰচাইজ আৰু প্লাছ আমাৰ আউটড'ৰ এক্টিভিটিও তাত বহুত হৈছিলে, এইবিলাক কৰি কৰি মানে মোৰ নিজৰ ভাল লগা হ'ল। তেনেকেই মই ফিটনেছ লাভাৰ বনিলোঁ আৰু। দেখা যায় যে অসমত ধৰক শৰীৰ চৰ্চা বা জিমলৈ মানুহ অহাৰ খুব কম আহে, কিন্তু বাহিৰত যদি চোৱা যায়, বাহিৰৰ ষ্টেট বা বাহিৰৰ কাণ্ট্ৰিবিলাকত খুব এজেড মানুহবিলাকো জিমলৈ আহে আৰু জিমলৈ যায়। তেওঁলোক যোৱাৰ পিছত খুব ধুনীয়া, আপোনাৰ 50, 60, 70 বছৰলৈকে মানুহজন পূৰা ফিট হৈ থাকে। তাৰমানে বয়স আপোনাৰ 60, 70 হৈছে বুলি ধৰিবই নোৱাৰে। কিন্তু আমাৰ অসমত যদি চাওঁ, 40 বছৰ হোৱাৰ লগে লগে মানুহৰ পেট ডাঙৰ হয়, তাৰমানে পেটুৱা হৈ যায়। কি দেখিছে? মই কোৱা কথাখিনি একদম একজেক্ট হয়নে নহয়? সেইটো হয়, আচলতে সজাগতাটো কম আছিলে। এইটো কিন্তু মানে আমাৰ ককা আইতাহঁতৰ টাইমত তেতিয়া কিন্তু সেইটো ইমান দেখা পোৱা নাছিলে, কাৰণ তেখেতলোক বহুত এক্টিভ আছিলে। কামবিলাক যিবিলাক মানে আপোনাৰ কামখিনি যেতিয়া কৰি থাকে, শৰীৰ চৰ্চাটো নিজে নিজে হৈ থাকে। কোৰ মাৰে, পথাৰত কাম কৰে, খোজকাঢ়িয়ে আপোনাৰ চলাচল কৰে। কিন্তু এতিয়া মানে যিমানে আমাৰ আপোনাৰ ছ'চিয়েল মিডিয়া হওক, আপোনাৰ মানে মোবাইলত বহি বহি স্পেচিয়েলি মানুহবোৰ মানে এক্টিভিটিটো কমি গৈছে, আৰু প্লাছ যাতায়াতৰ কাৰণেও এতিয়া খোজকাঢ়িটো কোনেও নাযায়। তো সেইটো কাৰণে মানে বহি বহি প্লাছ মানে আমাৰ ইয়াতে কাৰ্ব ইনটেকটো বহুত বেছি হয়, যেনে মানে ভাত খোৱা হয় বহুত। তো এটা বয়সৰলৈকে একো এইটো দেখা পোৱা নাযায়, কিন্তু ধৰক 30 বছৰ 25 বছৰৰ পিছৰ পৰাই মানে খাই থাকি বহি থাকি মানে একো মানে শৰীৰৰ এক্টিভিটি নাৰাখিলে সেইটো মানে লাহে লাহে শৰীৰত দেখা পোৱা যায়। যিটো মানে আপোনাৰ এনেকুৱা নহয় যে জিমতে যাব লাগিব এক্সাৰচাইজ কৰিবলৈ, মানে আপুনি মেইনটেইন থাকিবৰ কাৰণে বহুতখিনি আপুনি খোজ কাঢ়িলে এনেকৈও পাৰি। কিন্তু মানে কি হয়, এনেকৈ জিমত আহিলে মানে এটা বেলেগক আৰু 10 জনক দেখি নিজৰে মানে মটিভেশ্যনটো আহে, যিটো ধৰক অকলে সদায় মন নাযায়, তেনেকুৱা এটা কথা। তো বাহিৰত মানে এইটো বহুত আছে। তো সেইটো কাৰণে মানুহবোৰ শৰীৰ চৰ্চাটো যেতিয়া কৰি থাকে, তো সেনেকৈ য়াং থাকে আৰু। আপোনাৰ ইয়াৰ পৰা ধৰক কোনখিনি মানুহ উপকৃত হ'ব? ধৰক লখিমপুৰৰ মানুহখিনিয়ে উপকৃত হ'ব যদিও মেইনলি আপুনি টাৰ্গেট কাক কৰিছে? ডেকা চামক কৰিছে নে সকলো মানুহকে ইয়াত আপুনি? হয়, ইয়াত অকল ডেকা চাম বুলিয়ে নহয়, সকলো মানুহকে টাৰ্গেট কৰিছোঁ। সকলোৱে উপকৃত হ'ব। আপোনাৰ 16 বছৰৰ পৰা সকলোৱে পাৰিব আৰু। এইটো আপোনাৰ ৰাতিপুৱা 6টাৰ পৰা 12টালৈকে আৰু ইভিনিং আকৌ 3টাৰ পৰা 10টা বজালৈকে। হয়, পুৰুষ মহিলা প্ৰাপ্তবয়স্ক সকলো কাৰণে। কি বুলি ভাবে যে মানুহ এগৰাকী নিৰোগী হৈ থাকিবৰ কাৰণে
এতিয়া মানুহে কষ্ট নকৰা হৈছে, এলেহুৱা হৈছে। আপুনি কৈছে যে মোবাইলটো বা আমি ভাৰ্চুৱেলি জগতখনত আমি বহুত বেছিকৈ সোমাই গৈছোঁ, যাৰ কাৰণে আমি আগতে যেনেকৈ মানুহ পথাৰলৈ যায়, কোৰ মাৰে, ৰাতিপুৱা 4টা, 4:30, 5টা বজাতে মানুহে উঠে। আজিকালি ধৰক কি হয়, মানুহৰ কেতিয়াবা ৰাতিপুৱা 8টা হয়, 9টা হয়, কোনোবাইতো 10টালৈকে শুই থাকে। গতিকে কি বুলি ভাবে যে এইদৰে যদি মানুহ থাকে, এইদৰে লাহে লাহে যদি এলেহুৱা হৈ গৈ থাকে, এটা পৰ্যায়ত গৈ কি হ'ব পাৰে? মানুহৰ এতিয়া আয়ু কমি আহিছে লাহে লাহে। এটা সময়ত মানুহ ধৰক 100 বছৰ, 120 বছৰলৈকে মানুহ জীয়াই থাকে। আজিকালি ধৰক 50ৰ পৰাই মানুহৰ আৰম্ভ হৈ যায়, 60 বছৰলৈকে একেবাৰে বুঢ়া হৈ যায় মানুহ। হয় হয়, সেইটো সেই লাইফষ্টাইলটো যিটো, সেই লাইফষ্টাইলটোৱে এইটো দেখাইছে যে মানে বয়সটো কিয় কমি আহিছে, কিয় মানে আমাৰ ককা আইতাহঁত 90-100 বছৰো জীয়াই আছিলে। কাৰণ সেইটোৱে ফিজিকেলি এক্টিভ থাকিছিলে। এনেকুৱা নহয়, ভাত তেতিয়াও খাইছিলে, কিন্তু কষ্ট বহুত কৰিছিলে। গতিকে যিটো আমি খাইছোঁ সেইটো আমাৰ ওলাই গৈছে। মানে ভাতটো কিয় খোৱা হয়? শক্তি থাকে যাতে কাম কৰিব পাৰোঁ। এইটো কাৰণেতো নহয় ন যে খাই পেলাই বহি থাকোঁ। গতিকে সেইটো কাৰণে মানে আপোনাৰ সেই সজাগতাটো আনিবৰ কাৰণে মই আমাৰ মানে লোকেল এৰিয়াত যাতে সজাগতাটো আহে, সেইটো ভাবি পেলাই মই এইটো উদ্দেশ্য আছিলে। এইটো অকল আপুনি ব্যৱসায়িক ভিত্তিতেই লোৱা নাই, মানুহৰ মাজত যাতে এটা সজাগতাৰ সৃষ্টি হয়, মানুহে যাতে কোনোবাই যদি আহিব নোৱাৰে কষ্ট কৰক, আৰু যদি কষ্ট ঘৰত অকলে কৰিবলৈ বেয়া পাইছে জিমলৈ আহক, সেই ধাৰণাটো আপুনি দিব বিচাৰিছে? হয় হয়, সেই ধাৰণাটোৱে দিব বিচাৰিছোঁ, যাতে সজাগতা এটা হয় আৰু মানে শৰীৰটোক লৈ সকলো সজাগ হয়, সেইটো কাৰণেই। আপোনাৰ এইটো এড্ৰেছটো কি? এড্ৰেছটো আপোনাৰ ঠাকুৰবাৰী ৰোডত আছে, এইটো SB ৰোড বুলি কয়। তাতে আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ গোটেই জিমটো আছে, আৰু মাজমজিয়াতে আছে ঠাকুৰবাৰী ৰোডৰ। ঠিক আছে, আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেইগৰাকী আছিল কস্তুৰী ভূঞা, লখিমপুৰৰ চীনাতলীয়াৰ এইগৰাকী যুৱতী। গুজৰাটত উচ্চ শিক্ষা গ্ৰহণ কৰি তাতে কৰ্মৰত হৈ আছিল, তাতে চাকৰি কৰি আছিল। কিন্তু এটা সময়ত ক'ভিডৰ সময়ছোৱাত যেতিয়া লকডাউন আৰম্ভ হ'ল, তেখেত অসমলৈ ঘূৰি আহিলে। তাৰপিছত তেখেতৰ মনলৈ সেই চিন্তা আহিল যে তেখেতে লখিমপুৰতে এটি শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰিব। অৱশেষত সেই সপোনটোক বাস্তৱায়িত কৰিলে আৰু কস্তুৰী ভূঞাই, আৰু লখিমপুৰৰ ঠাকুৰবাৰী ৰোডত এটি জিম তেখেতে মুকলি কৰিলে। তেখেতৰ উদ্দেশ্য কি, কিয় তেখেতে নিজে সংস্থাপিত হোৱাৰ লগতে আন 10জনকো সংস্থাপিত কৰিছে, গোটেই কথাখিনি আমি কস্তুৰী ভূঞাৰ লগত পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ।